নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি ভাই ভনী গৈ আছোঁ তাত, মানে পিকনিক খোৱা ঠাই আছে বোলে, তাকে আমি চাব গৈ আছোঁ আৰু অকণমান তাতে টাইম পাছ কৰি আহিম। তো আপোনালোকে চাই থাকিব। তো অ'কে গাইছ, আমি এতিয়া ওলাই দিছোঁ আৰু এতিয়া মেইন ৰাস্তাটো পাই গ'লোঁ। এইটো হৈছে টিলাপাৰা, যিটো হাটুগাঁৱৰ আগত পায়। এতিয়া মোৰ ফ্ৰেণ্ডজনে তেল ভৰাই দি আগত গৈছে। আৰু আমি এতিয়া হাটুগাঁও বজাৰ পাই গ'লোঁ। এতিয়া আমি হাটুগাঁও বজাৰৰ পৰা ৰাইট চাইডে যাম আৰু চিধা আপোনালোকে যদি যায় তেতিয়াহ'লে লক্ষীপুৰ পাব। তো আমি ৰাইট চাইডেদি যাই আছোঁ এতিয়া। আৰু এইটো হৈছে ধামৰ বাজাৰ। তো আমি এতিয়া লেফ্ট চাইডেদি যাম। ঠাইবিলাক চোৱানাকি চালিয়া আৰু ইয়াতে বিধান তুলি আছে। আৰু এতিয়া আমি ৰাইট চাইডে যাই আছোঁ। ইফালে লেফ্ট চাইডে আপোনালোকে যদি যায় তেতিয়াহ'লে মিঠিপাৰা পাব। জেগাবিলাক চোৱা নাকি চালিয়া, বহুত ভাল লাগে ইয়াত আহি, মজাই বেলেগ। ইফালে বহুতবাৰ আহিছোঁ কিন্তু ভাই ভনী পাহাৰত যোৱা নাই। আৰু ইয়াত নতুনকৈ ব্ৰিজ বনাইছে। এতিয়া আমি পাই গ'লোঁ, সেইটো পাহাৰতে যাম আমি, সেইটো যিটো দেখা পাইছা। আৰু ইয়াত সৰুকৈ বজাৰ আছে। তো এতিয়া আমি পাই গ'লোঁ, অকণমান যাব লাগিব আৰু। এতিয়া আমি ৰাইট চাইডেদি যাম আৰু ইফালে যদি আপোনালোকে লেফ্ট চাইডেদি যায় তেতিয়াহ'লে লক্ষীপুৰ পাব। ইয়াৰ পৰা লক্ষীপুৰ আৰু বেছি দূৰ নাই, 1-1.5 কিলোমিটাৰমান হ'ব। এইটোও একে ৰাস্তা, সেইটো লক্ষীপুৰ যোৱা ৰাস্তা। আমি সিধা আহিছোঁ। এতিয়া আমি পাই গ'লোঁ ভাই ভনী পাহাৰ। এতিয়া আমি বাইকটো পাৰ্কিং কৰি থ'ম।
তাৰপিছত দেখুৱাইছোঁ। তো গাইজ এতিয়া আমি আহি পাইছোঁ, আমি যিখন ঠাইত আহি আছিলোঁ তো এই লোকেশ্যনত আমি আহি পাইছোঁ এতিয়া। তো এইটো হৈছে ভাইবনী পাহাৰ। তো মই ওপৰত উঠিব নোৱাৰিম কাৰণ মই মাংস খাই আছোঁ। বেলেগ দিন মই ইয়াত যদি আহোঁ পূজাৰ বতৰত তো মই আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। তো আমি ইফালে অলপ টাইম পাছ কৰিম, তাৰপিছত আকৌ ঘৰত যাম। তো গাইজ ইফালে চাওক, পিকনিক খোৱা ঠাই এইটোৱে। ভাইবনীত আপোনালোকে যদি পিকনিক খাব আহে তো ইয়াতে খাব পাৰে। তো আমিও আজি সৰুকৈ কিবা পিকনিক চিকনিক এইটো চাব, টোপলা টোপলা। তো আমাৰ আজিৰ পাৰ্টিটো মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে আছে চিঙৰা, মাংস, এইফালে পগলা পানী, ৰুটি, এইবিলাকে। পাৰ্টি চলি আছে। অ'কে গাইছ, আমি বহুত সময় থাকিলোঁ ইয়াত। তো আমি 3জন আহিছিলোঁ কোনে। বহুত ভাল লাগিল, জেগা বহুতেই ভাল। এইফালে মন্দিৰ। মই যদি পূজাৰ সময়ত আহোঁ ধুনীয়াকৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। আজি এইখিনিয়ে।